গভৰ্ণৰে বোলে কৈ গৈছে দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধ এতিয়া আৰম্ভ হৈছে, কি হয় ক'ব নোৱাৰি, ৱাৰ্ণিং কৰি গৈছে। এইটো আমি যদি দাবী নকৰা হ'লে কোনে কৰিলেহেঁতেন? নৱসৰণীয় 7জন MCLA আছে, PPF জইন কৰিলে 6জন আছে। দুৰ্নীতিৰ বিৰুদ্ধে আমি গভৰ্ণৰৰ ওচৰত যেতিয়া ধৰ্ণা দিওঁ, আমি তেওঁলোকক কওঁ আমি একে কাৰণত আহিছোঁ, দুৰ্নীতিৰ বিৰুদ্ধে একেলগে যুঁজ নাযায়, কাৰণ আমাৰ লগত বহিলে তেওঁলোকে ভয় পায়। আমি জয়যুক্ত হ'বই লাগিব, তাৰ উদ্দেশ্য লৈ পেলাই আপোনালোকে আগবাঢ়ি আহক। এইখিনিকে মই অনুৰোধ জনাই আজি আৰু বিশেষ কথা নকওঁ। 2019 চনত UPPL দলে বৰ্তমানত কোনো দলৰ লগত কোনো আলোচনা আমি কৰা নাই, মিলা মিছা কৰা নাই, কোনো বুজাবুজিও আমি কৰা নাই, অকলে থিয় দি পেলাই আগবাঢ়ি যোৱাৰ এটা সিদ্ধান্ত বৰ্তমানত লৈ আছো আমি। নাম্বাৰ 1। 2 নম্বৰত কোনোবা দলে যদি আমাৰ আদৰ্শ ভাল পাই পেলাই আমাক সহযোগিতা কৰিবলৈ আগবাঢ়ি আহে, তেওঁলোকৰ লগত হাত মিলাবলৈ আমি প্ৰস্তুত। কিন্তু BPF আৰু BJP মিত্ৰ দলৰ বিৰুদ্ধে আমি একগোটকৈ থিয় দিব লাগে। তাৰ কাৰণে মই আহ্বান জনালোঁ আৰু বেছি কথা নকওঁ। আপোনালোক চবকে মোৰ তৰফৰ পৰা অভিনন্দন জনাই আজিৰ সফল অধিৱেশন দেখি পেলাই মই অভিভূত হ'লোঁ আৰু অভিনন্দন জনাই আগন্তুক সময়ত আপোনালোকৰ সহযোগিতা আমি সদায় পাম, এইটোকে আশা ৰাখি পেলাই মই বক্তব্য ইয়াতে মই সামৰিছোঁ। ধন্যবাদ থাকিল আমাৰ যদি আমাৰ ক্ষমতাত আহে 2020 চনত আমি যদি ক্ষমতাত আহোঁ, সন্ত্ৰাসবাদী ৰাজ আমি চেছ কৰি দিম। সেইটো আমি হ'বলৈ নিদিওঁ। আৰু যে বনাঞ্চলত বসবাস কৰা ৰাইজ আজিলৈকে যে ঘৰ পোৱা নাই, সেইসকলক মাটি পোৱা নাই, সেই মাটিৰ দিবই আমি চেষ্টা কৰিম, কাম কৰিম। আনফালে কন্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল CAG যিটো তদন্ত কৰি পেলাই BTC 2013-14 চন আৰু এনেকে তাৰ মানে 8-9 চনত BTCয়ে আজি উৎপাদন কৰি গৈছে CAG। আমি তাৰ বিৰুদ্ধে গভৰ্ণৰ